আজি দেওবাৰ ওলাই আহিলোঁ বিতুপনৰ ওচৰলৈ বিতুপনে এতিয়া গাড়ী ধোৱাত ব্যস্ত হৈ আছে তো গাড়ীখন ধোৱা হ'লে আমি ওলাই যাম গণেশ মন্দিৰ ফালে আজি ভাবিছোঁ গণেশ মন্দিৰত তাৰ ভিউটো দেখাম আজি আপোনালোকক অলপ ষ্টাৰ্ট কৰোঁ বিতুপন ব্যস্ত গাড়ী ধোৱাৰ লগতে ব্লগিঙো ষ্টাৰ্ট কৰি আছে গাড়ী ধোৱা শেষ হ'লে আমি যাম গণেশ মন্দিৰ লখিমপুৰৰ কিছুমান শ্বট ল'ম সেইখিনি শ্বট মোৰ ভিডিঅ'ত চেনেলত চাব পাৰিব আৰু মানে গণেশ মন্দিৰৰ ব্লগিং কৰিব সেইখিনিও চাব পাৰিব আজি মানে আমাৰ লগত মাধুৰ্য নাই ৰাজু নাই তো বিতুপনে মই গাড়ীখন ধোৱা হ'ল এতিয়া আমি ওলাম আৰু গণেশ মন্দিৰ পালোহি বলক আমি গণেশ মন্দিৰ ভিউটো চাওঁ গণেশ মন্দিৰৰ শ্বটকেইটা লোৱা হ'ল এতিয়া আমি ইয়াৰ পৰা ওলাব লৈছোঁ দুৰ্গা মন্দিৰলৈ